Hello viewers, welcome to my channel Barsharani Borah. তো আজি মই বহু দিনৰ মূৰৰ বিৰতিৰ পিছত আকৌ এটা নতুন চ্যালেঞ্জ লৈ আহিছো। এইবাৰৰ চ্যালেঞ্জটো হৈছে চিপ চ্যালেঞ্জ। আৰু মই ইয়াৰ ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা ইম্পৰ্টেন্ট কথা কৈ লওঁ। আজি আমাৰ দুজনী হেয়াৰ ষ্টাইল মানে কৰি দিছে মায়ে। হেয়াৰ ষ্টাইল ক্ৰেডিট গোজ টু মা। মায়ে এইটো হেয়াৰ ষ্টাইল ভাল পায় নাজানো কিয়, বাট এনেকে সুমুৱাই এইখিনি এনেকে দিয়ে। এইটো বোলে মা বোলে আগতে মানে মাৰ যেতিয়া গাভৰু আছিলে বোলে এনেকে কৰে, মাৰ বোলে এইটো ফেভাৰিট হয়, সেইকাৰণে আমাকো কৰি দিয়ে। এইখিনি হৈছে আমাৰ চ্যালেঞ্জটোৰ চিপছ। তো এইখিনি আমি আজি খাম। চ্যালেঞ্জটো আগৰ নিচিনাই পানিশমেন্ট আছে আৰু মানে যোন হাৰে পানিশমেন্ট পাব আৰু যোন আগৰ দুবাৰ যি চ্যালেঞ্জ কৰিছিল তাত আছিল তিতা কেৰেলা আৰু এটা আছিল জলকীয়া গুড়া। এইবাৰ আছে আমাৰ মাজত পানিশমেন্ট হিচাপে আদা। এই টুকুৰা গুটেটো ডাঙৰ আদা। তো আৰু উইনাৰ জনীয়ে পাব এটা পাৰ্ক চকলেট। তো কোনে পায় আমাৰ দুজনীৰ ভিতৰত, তো সেইটোকে চাওঁ। তো আমি বেছি দেৰি নকৰো আৰু ভিডিওটো ষ্টাৰ্ট কৰো। খাব লাগে। ফাৰ্ষ্ট অফ অল আমি ডিভাইড কৰি লওঁ, এখন প্লেট তোমাৰ এখন প্লেট মোৰ। তো আজি আমাৰ এইখিনি আছে। তো আমি এতিয়া কিমান কোনে শেষ কৰিব পাৰে মিক্স কৰি ল'ম, তাৰপিছতে আমি চিপছখিনি আমি ভগাই ল'লোঁ আৰু বেছি হোৱাৰ বাবে আমি ডাঙৰ প্লেটত লৈ পেলাই আকৌ ভগাব লাগিব। তো ফাইনেলি আমাৰ মানে ইয়াত প্লেটত সজোৱা হৈ গ'ল। তো আমি এতিয়া খাম এতিয়া দেই। 3 2 1 2 3 গো। আমি দুদিন খামানে দিলো আজি মানে কোনো চ্যালেঞ্জ নাই। হয় দে আমি খাইছিলো। দিয়া নাও উইনাৰ। বাই বাই এন্ড লাইক উইনাৰটো খাম আৰু পিছত আমি স্লো লৈ খাম। নো মই খাম। মই খাম এতিয়া লোৱা খাম। নহ'ব, এইটো ইয়াৰে হয় ন, তো এইটো খাব লাগিব। এইটো মোৰ মানে চুগাৰ ফ্ৰী ইমান ৰঙা আমাৰ ফালৰ পৰা সম্ভাষণলৈ ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা উলগ যাচিল। আজি এইটো চ্যালেঞ্জত আমাক যাতে সকলোৱে মৰম কৰে, ভোগালী বিহুৰ গিফ্ট হিচাপে যাতে আমাক মৰম কৰে আৰু লাইক এটা কৰি দিব। আৰু যিসকল নতুন আমাৰ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু কমেণ্ট এটা কৰিব, মানে কমেণ্ট এইটো কাৰণে কৰিব মাৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে সেইটো কৰিব। মাৰ হেয়াৰ ষ্টাইলটো এতিয়া অলপ বেয়া হৈ গ'ল। মাৰ হেয়াৰ ষ্টাইলটো প্ৰথম যিটো হেয়াৰ ষ্টাইল আছিলে সেইটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। মায়ে কৰা এইটো বাই বাই।